ডিস্কভাৰীত নহ'লে ইউটিউবত নহ'লে ফেচবুকৰ ভিডিঅ'ত বাঘে হৰিণ চিকাৰ কৰা ভিডিঅ' আমি প্ৰায়ে দেখোঁ। কিন্তু আপোনালোকে জানেনে যে এটা বাঘে ঘণ্টাত 60 কিলোমিটাৰ দৌৰিব পাৰে, আনহাতে এটা হৰিণাই ঘণ্টাত 90 কিলোমিটাৰ দৌৰিব পাৰে। হৰিণাৰ গতিবেগ কিন্তু বাঘতকৈ 30 কিলোমিটাৰ বেছি ঘণ্টাত। তথাপিও কিন্তু বাঘটোৱে হৰিণাটোক ধৰিবই। ইয়াৰ কাৰণটো কি? হৰিণাটোৱে সেই বাঘটোৰ ভয়ত যেতিয়া পিছফালে চাই চাই দৌৰি থাকে তেতিয়া কিন্তু তাৰ গতিবেগটো কমি যায়। তাৰ ফলত বাঘটোৱে হৰিণাটোক ধৰিব পাৰে, অথচ বাঘটোৰ গতিবেগো কম। ইয়াৰ পৰা আমি কি শিকিব পাৰিলোঁ যে আমি নিজৰ লক্ষ্যৰ ফালে গৈ থাকোঁতে আমি কেতিয়াও পিছফালে চাই চাই গৈ থাকিব নালাগে বা নিজকে বেলেগৰ লগত তুলনা কৰি আমি আগুৱাই যাব নালাগে। যেতিয়া আমি সেইটো কৰোঁ তেতিয়া আমি আমাৰ লক্ষ্যৰ ফালে গতি কৰা আমাৰ স্পীডটো আমাৰ কমি যায়। আনহাতে আমি যাৰ লগত নিজকে তুলনা কৰি আছোঁ তেখেতে কিন্তু নিজৰ গতিবেগটো ঠিকে থাকে, যদিও কম তেখেতৰ ঠিকে থাকে আৰু তেখেতে আমাতকৈ আগতেই সফলতা লাভ কৰে, আমি ৰৈ যাওঁ। সেয়েহে আমি কেতিয়াও নিজৰ লক্ষ্যৰ ফালে গতি কৰি থাকোঁতে কেতিয়াও আমি অতীতক মনত পেলাই গৈ থাকিব নালাগে বা পিছফালে চাই গৈ থাকিব নালাগে, নহ'লে বা বেলেগৰ লগত নিজকে তুলনা কৰি গৈ থাকিব নালাগে। নিজে নিজৰ কামত ফ'কাছ কৰি আগুৱাই গৈ থাকক, দেখিব জীৱনত সফলতা আহিবই। ধন্যবাদ।